বেচৰকাৰী সংস্থা কেয়াৰ 365 আৰু কুদৰতৰ উদ্যোগত ৰবিবাৰৰ পৰা মহানগৰীৰ মাছখোৱা ঈদগাহ খেলপথাৰত অনুষ্ঠিত হয় দিব্যাংগ ল'ৰা ছোৱালীৰ মাজত ক্ৰিকেট, দবা, শ্বটপুট, পাৰপানী আদিকে ধৰি বিভিন্ন খেল ধেমালি। তেনে খেল ধেমালি অনুষ্ঠানৰ মাজত ৰাউণ্ড টেবুলৰ উদ্যোক্তা প্ৰদীপ গুপ্তাই প্ৰতিযোগীসকলৰ মাজত পানী চৰবতৰ বটল প্ৰদান কৰি নিদৰ্শন দাঙি ধৰিলে মানৱতাৰ, পৰিচয় দিলে মানুহে মানুহৰ বাবে। সমাজৰ প্ৰতি থকা তেখেতৰ দায়বদ্ধতা যে সঁচাকৈ অতুলনীয়। আগন্তুক দিনতো ৰাইজৰ স্বাৰ্থত ৰাউণ্ড টেবুলে নিষ্ঠা সহকাৰে কাম কৰি যাব বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে। আমাৰ এইটো আজি ৰাউণ্ড টেবল ইণ্ডিয়া আৰু লেডিজ চাৰ্কেল ইণ্ডিয়াৰ পৰা ইহঁতৰ 3 দিনৰ কাৰণে যোনটো প্ৰগ্ৰাম চলি আছে 23, 24, 25 তাৰিখৰ যোনটোত এইটোত আমাৰ জুচ আৰু পানীবিলাক আমাৰ ৰাউণ্ড টেবল ইণ্ডিয়া আৰু লেডিজ চাৰ্কেল ইণ্ডিয়াৰ পৰা বিলাই আছোঁ আমি আজি। আৰু আমাৰ এইটো টাৰ্গেট ইহঁতৰ মোটামুটি ইহঁতৰ 300 পৰা 350 ষ্টুডেণ্টবিলাক আহিছে। অল অভাৰ আছামৰ পৰা আহিছে, শিৱসাগৰ, নগাঁও, যোৰহাট এইবিলাকৰ পৰা যিমান আহিছে ইহঁতৰ আজি খেল লিডো, চেছ, কেৰম আৰু ক্ৰিকেট, মিউজিকেল চেয়াৰ বহুতকেইটা গেম আছে। ইহঁতক আমাৰ খালি এইটো সহযোগ দিছোঁ আমি যে পানী আৰু জুচৰ ইহঁতক দৰকাৰ আছিলে, তো আমাৰ ফালেদি আমি এইটো ইহঁতক এটা সহযোগ কৰিছোঁ আমাৰ ৰাউণ্ড টেবল। মোটামুটি এইটো 300 পৰা 350 মান বাহিৰৰ পৰা আহিছে। আৰু ইহঁতৰ কালি গধূলি ইহঁতৰ কালচাৰ প্ৰগ্ৰামো হ'ব মাছখোৱা ITAত। যিমান আছে ইহঁতে কালচাৰ প্ৰগ্ৰাম পাৰফৰ্ম কৰিব। জেনেৰেলি সেইবিলাক এনেকুৱা ইহঁতে নাপাতে, কিন্তু বছৰত একবাৰ ইহঁতক উৎসাহ দিয়াৰ কাৰণে আমি এইটো ইহঁতৰ লগত জুৰিছোঁ। NGO 365 কেয়াৰ আছে ইহঁতৰ লগত, আৰু কুদৰত বুলি এটা NGO আছে, ইহঁতে লগত মিলি কেনে কৰি আছোঁ। ৰাউণ্ড টেবল ইণ্ডিয়া জেনেৰেলি আমাৰ মেইন মটিভটো আছে স্কুল বনোৱাটো। স্কুল বনাওঁ আমি যিমান গুৱাহাটীত আৰু অল অভাৰ ইণ্ডিয়াত আমাৰ পাৰ ডে এভৰিডে 1 ক্লাছৰুম আমি বিল্ড কৰোঁ হোল অভাৰ ইণ্ডিয়াত। আপুনি যিমান দিন হয় এটা ক্লাছৰুম বনি যায়। আৰু অসমত আমাৰ বহুত বনাইছোঁ আমি, গুৱাহাটীত আছে, নগাঁৱত আছে, যোৰহাট, শিৱসাগৰ, তিনিচুকীয়া, সেইবোৰ যিমান গভৰ্ণমেণ্ট স্কুল হয় যোনটো ইহঁতৰ ইমান পজিশ্যন ভাল নহয়, এইটো আমি পাক্কা কৰি কিনে বিল্ডিং বনাই কিনে ইহঁতক হেণ্ড অভাৰ কৰি দিওঁ। ৰাউণ্ড টেবল ইণ্ডিয়া আমাৰ অলৰেডি বহুত 365 ডেজ কাৰণে আমাৰ মিলছ এণ্ড উইলছ চলি আছে। ৰেলৱে ষ্টেচনত আমাৰ 365 ডেজ মিলছ দিওঁ আমি এভৰিডে 100 পিপলছ। আৰু গ' গ্ৰীণত আমি এভৰিডে এইবিলাক পদাবিলাক বিলাই থাকোঁ। যাক দৰকাৰ আছে এটা মানুহ 2টা পদাবিলাক দিওঁ। আমাৰ 3টা 4টা জেগাত আছে। বিমলত যিকোনো মানুহ গাড়ী কিনে তাক আমি এটা পদা দিওঁ। আৰু টাটা মটৰ্ছত এনেকুৱা ছেম আছে, যেনেকুৱা যোনে গাড়ী কিনে তাক আমি প্লাণ্ট দিওঁ আমাৰ ফালেদি।